80% মানুহ বাহিৰৰ শংকৰদেৱ মাধৱদেৱৰ জন্মভূমিত যদি জন্মগ্ৰহণ কৰি তেওঁলোকৰ আদৰ্শৰে যদি তেখেতসকলে পৰিয়ালত কোন কোন আছে তেখেতসকলক সামাজিকভাৱে বৰ্জন কৰিব লাগে। সেই কথাটো অপৰাধীৰ মাইণ্ডত সোমাই থাকিব আৰু যদি সমাজত জন্মই হ'ব নোৱাৰে আৰু জন্ম হ'লে তাক পুলিতে মোহাৰি পেলাব লাগিব। কোকৰাঝাৰৰ নাৰকীয় ঘটনাত বলি হোৱা অনামিকা বাৰা আৰু সৰিতা লাকৰালৈ জনাইছোঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি। ক্ষমা কৰি দিবা, তোমালোকৰ বাবে আমি একো কৰিব নোৱাৰিলোঁ। ভগৱানৰ ঘৰত শান্তিৰে থাকা, কুশলে থাকা, সুখেৰে থাকা। নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি কথা পাতিব বিচাৰিছোঁ সমাজৰ এটা ডাঙৰ ব্যাধিৰ বিষয়ে, যাৰ নাম হৈছে কি বুলি ক'ম, আচলতে মুখত ল'বও নালাগে এইবোৰ বস্তুৰ নাম, কিন্তু আজি ল'ব লগা হৈছে ধৰ্ষণৰ বিষয়ে। কাৰণ আপোনালোকে গম পাইছেই বিগত সময়ছোৱাত অসমত এটা ডাঙৰ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে। ভিক্টিমসকলৰ নাম হৈছে অনামিকা বাৰা আৰু সৰিতা লাকৰা। এই ভিক্টিম দুগৰাকীক দুজন ব্যক্তিয়ে, প্ৰাপ্তবয়স্ক ব্যক্তিয়ে, বৃদ্ধ ব্যক্তিয়ে ধৰ্ষণ কৰি হত্যা কৰি পুখুৰীত পেলাই থৈ গৈছিলে। আচলতে এইবোৰ কিয় হৈছে গম পায়নে? এইবোৰ ঘটনা যে ঘটি আছে, এইবোৰ সাহস ক'ত পাইছে ধৰ্ষণকাৰীয়ে এইবোৰ কৰিবলৈ সাহস ক'ত পাইছে গম পায়নে? আপোনালোকে এটা কথা মন কৰিবচোন, ডিমাপুৰ চহৰৰ মাজমজিয়াত এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিছিলে কেইবছৰমান আগতে। তেওঁলোকৰ ৰাইজে, ডিমাপুৰৰ ৰাইজে যিটো শাস্তি দিলে, তাৰ পিছৰ পৰা আজিলৈকে তাত কেতিয়াবা এইবিলাক ঘটনা হোৱা দেখিছে? নাই দেখা নহয়। সেই ঠিক তেনেকুৱা ধৰণৰ আমি আচলতে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে এইবিলাক ঘটনা আমাৰ সমাজৰ পৰা দূৰতে বিদূৰ হ'ব আৰু অপৰাধীয়ে সাহস নকৰিব। কাৰণ তেখেতসকলে দেখি পাব লাগিব ইয়াৰ শাস্তি কি। বৰ্তমান সময়ত কি হৈছে গম পায়নে? কাণ্ডটো কৰি দিয়াৰ পিছত শাস্তি হ'বলৈ এই যে কোৰ্টৰ দীঘলীয়া প্ৰচেছবিলাক, সেইবিলাক চলি থাকোঁতে এই 50 বছৰীয়া ধৰ্ষণকাৰীটো গৈ 70 বছৰত মৰি থাকে। 70 বছৰ বাদ 60 বছৰত মৰিয়ে থাকে, শাস্তি নাপায়েই। লাষ্টত গৈ পিনি কোৰ্টে ক'ব যে উই আৰ চৰি। ইয়াৰ পৰা কি হ'ব? আচলতে আমি দৃষ্টান্তমূলক শাস্তি দিবলৈ শিকিব লাগিব, প্ৰথম কথা। বাৰু এই ধৰ্ষণৰ দৰে জঘন্য অপৰাধবোৰ আমাৰ সমাজবিলাকত কিয় সংঘটিত হৈছে গম পায়নে? এই ঘটনাবিলাক হোৱাৰ আঁৰতে আছে আমাৰ বিকৃত মানসিকতা। আমি নাৰীক পণ্য সামগ্ৰী হিচাপে বহু ক্ষেত্ৰত গণ্য কৰোঁ, যাৰ ফলত আচলতে আমি তেখেতসকলক ৰেচপেক্ট দিব নাজানো। তাৰ ফলত আমি তেখেতসকলক লৈ পিনি এনেকুৱা ধৰণৰ কথাবিলাক ইমাজিন কৰোঁ যে এনেকুৱা কৰিব লাগিব, তেনেকুৱা কৰিব লাগিব, এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰিব লাগিব। ক'ৰ পৰা আহিব? আমাৰ ঘৰৰ পৰাই এইবিলাক বস্তু আমাৰ মাইণ্ডত আহিব লাগিব না। আচলতে যিসকলে কৰে তেখেতসকলৰ পৰিয়ালতে দুখ আছে। পৰিয়ালৰ মানুহবিলাকেই তেনেকুৱা, নাৰীক পণ্য সামগ্ৰী বুলি ভাবে, তেওঁলোকৰ মানসিকতাই তেনেকুৱা কাৰণহে এইবোৰ হোৱা সম্ভৱ হৈছে বুলি মই ভাবোঁ। আৰু আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। ধৰ্ষণৰ দৰে জঘন্য ঘটনাবিলাক ঘটাৰ আঁৰতে আৰু এটা কথা হৈছে কি, আজিকালি ইণ্টাৰনেটৰ দ্ৰুত প্ৰসাৰণ। আগতে আমাৰ জকাই চুকৰ গাঁৱত এইবিলাক বস্তুৰ বিষয়ে হয়তো ভালকৈ নেজানিছিলে, কিন্তু সেই বিকৃত মানসিকতা থকা পশ্চিমীয়া সংস্কৃতিৰ যিবিলাক যৌন অভিচাৰৰ ঘটনা, সেইবিলাক ঘটনা পৰ্ণৰ যোগেদি সহজভাৱে আমাৰ আজিকালি প্ৰত্যেকটো গাঁৱে ভূঞে উপলব্ধ হোৱাৰ বাবে এইবিলাক হ'বলৈ বেছি সুবিধা হৈছে বুলি মই ভাবোঁ। আৰু লগতে ভাবোঁ যে ছ'চিয়েল মিডিয়াৰ যিটো অবাধ গতি, ছ'চিয়েল মিডিয়াত আজিকালি একো নিয়ন্ত্ৰণ হোৱা নাই, মুক্ত যৌনতাৰ বেহা হৈছে। তাৰ বাবেও হয়তো মানুহৰ মগজুত বিকৃতি ঘটিছে বুলি ক'লেও বঢ়াই কোৱা নহ'ব আচলতে। আৰু মাদক দ্ৰব্যৰ কথানো কি ক'ম, মাদক দ্ৰব্যটো আছেই আমাৰ সমাজত। মাদক দ্ৰব্যৰ অবাধ ব্যৱহাৰ হৈ আছে। মাদক দ্ৰব্য অকল এই মদৰ কথাই কৈ থকা নাই, ড্ৰাগছৰ ব্যৱহাৰো আজিকালি গাঁৱে ভূঞে হৈ গ'ল। এইবিলাকে জানো আমাক সুস্থ সমাজ এখন গঢ় দিব পাৰিব? অপৰাধীয়ে বৃদ্ধি কৰিব। গতিকে এইখিনিৰ ওপৰতো চৰকাৰ প্ৰশাসনে কাম কৰিব লাগিব, অন্যথা এইবিলাক সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। আৰু বৰ্তমান সময়ত এটা ট্ৰেণ্ড হৈ গৈছে যে আইনক ভয় নকৰাটো। আইনক ভয় নকৰিব পৰাটো এজন ভাল মানুহৰ গুণ নিচিনাকৈ আমাৰ সমাজত গণ্য কৰিছে। আচলতে কিবা এটা আইন উলংঘা কৰাৰ পিছত যে নিজৰ ধন বল বাহুবলেৰে বাচি অহাটো আজিকালি এটা ফেশ্বনত পৰিণত হৈছে। এই বস্তুখিনিৰ ওপৰতো আমি নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা অপৰাধবোধ কেতিয়াও কমি নাযায় সমাজৰ পৰা। আৰু এনেকুৱা ধৰণৰ অপৰাধবিলাক হ'লে আমাৰ সমাজেও মৌনতা অৱলম্বন কৰা দেখা যায়। কিহৰ কাৰণে সেইটো আজিও এটা সাঁথৰ হৈ পৰিছে, কিয়নো ভিক্টিমক কি হয়, সমাজে মৌনতা অৱলম্বন কৰে, এইবিলাকৰ ওপৰত কথা নাপাতে, মুক্তভাৱে আলোচনা নকৰে। এইবিলাক আলোচনা নকৰাৰ ফলতো কি হৈছে গম পায়নে? সমাজত এইবিলাক হোৱাৰ প্ৰৱণতা বাঢ়ি গৈছে। আৰু এইবিলাক প্ৰৱণতা যদি কমাব হৈছে, আমি সমাজত মুক্তভাৱে, সামাজিক স্থানত মুক্তভাৱে এইবিলাকৰ ওপৰত কথা বতৰা পাতিব লাগিব। ইয়াৰ ফলত কি প্ৰভাৱ হৈছে সেইখিনি কথা আমি আগতীয়াকৈ আমাৰ আহিব লগা প্ৰজন্মক বা যিখিনি যুৱ প্ৰজন্ম আছে তেখেতসকলক আমি শিকাব লাগিব। আৰু যুৱ প্ৰজন্মৰ কথা কি ক'ম, এতিয়া দুগৰাকী
যি দুগৰাকী কন্যাৰ লগত মানে যিখিনি ঘটনা ঘটিলে সেই যোনে কৰিছে এইবিলাকতো মানে প্ৰাপ্তবয়স্ক ব্যক্তি, তেওঁলোকৰ বয়স হয়তো মানে 50ৰ ওপৰত হ'লেও কম নহ'ব চাগৈ। ইয়াৰ উপৰি দেখিবলৈ পোৱা যায় যে কেতিয়াবা আমাৰ সমাজত কি কৰে গম পায়নে, ভিক্টিমগৰাকীকে আচলতে নিৰ্যাতিতাগৰাকীকে দোষ দিবলৈ চেষ্টা কৰা দেখা যায়। নিৰ্যাতিতাগৰাকীক কোৱা হয় যে তই চুটি কাপোৰ কিয় পিন্ধিছিলি, তই আমুক স্থানলৈ কিয় গৈছিলি, তই সন্ধিয়া কিয় ওলাই গৈছিলি। আৰে সিহঁতিও এটা সামাজিক প্ৰাণীয়ে, সিহঁতিও মানুহে হয়, সিহঁতি কিয় ওলাই নাযাব। যদি ল'ৰা এজনে সন্ধিয়া ওলাই যাব পাৰে, ল'ৰা এজনে যদি হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰিব পাৰেতো মোৰ মতে শ্বৰ্ট ড্ৰেছ পিন্ধাত বা কিবা কৰাত হেৰি নাই। নিজৰ মাইণ্ডৰ ভিতৰটো চেঞ্জ কৰক, নিজৰ মাইণ্ডৰ ভিতৰটো চেঞ্জ কৰিব লাগিব, তেতিয়াহে আমি গম পাম আচলতে নাৰী দেহাটো যে এটা দেহাই হয়, আমাৰ আপোনাৰ মোৰ নিচিনা এটাই দেহাই। সেই কথাটো আমি ভাবিব লাগিব। সেইটো কোনো মানে এটা লাক্সাৰী আইটেম নহয়, এটা তেজ মঙহেৰে গঠিত আৰু খাদ্য খাই পিনি বৃদ্ধি হোৱা এটা দেহাই হয়। গতিকে তাক লৈ ইমান নিজ মানসিকতা কেনেকৈ আমাৰ মাইণ্ডত আহিব পাৰে। আমি তেতিয়াহ'লে কি মানুহ নে জন্তু? আচলতে জন্তুবিলাকেও নকৰে। জন্তুবিলাকেও যে কম বয়সৰ মানে ফিমেল জন্তুৰ লগত মেল জন্তুবিলাকে এইবিলাক কৰিবলৈ চেষ্টা নকৰে। তো সিহঁতি জ্ঞানী নে আমি জ্ঞানী? আচলতে আমাৰ মানসিকতা কেনেকৈ আছে, নে আমি দিনক দিনে আদিম গুহা যুগলৈ ঘূৰি যাবলৈ চেষ্টা কৰি আছোঁ? মানুহ আমি। আৰু পিছত অপৰাধীৰ কি শাস্তি হ'ল এই বিষয় লৈ পিনি বহু ক্ষেত্ৰত মিডিয়া চেনেলসমূহ মৌন হৈ থাকে। তেখেতসকলে দেখাব লাগে যে এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি পালে, এনেকুৱা ধৰণৰ ঘটনা ঘটিলে এইটো মানে অপৰাধীজনৰ, কিন্তু সেইখিনিতো বিয়পালেতো TRP নাপাব ন। সেইখিনিৰ পৰা সমাজততো এটা শুদ্ধ বাৰ্তাহে আহিব, কিন্তু তাৰ ফলততো TRP নাহে। গতিকে এই কথাখিনি মিডিয়াৰ লোকসকলেও ইগন'ৰ কৰা দেখিবলৈ পোৱা যায়। গতিকে মিডিয়াৰ লোকসকলেও এই ক্ষেত্ৰত দায়িত্ববোধ আছে যে ঘটনাটো এটা হোৱাৰ পৰা পৰৱৰ্তী সময়ত অপৰাধীৰ কি শাস্তি হ'ল, শাস্তি কেনেকুৱা ধৰণৰ হ'ল, তাৰ লাইভ ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে মানুহে ভয় খাই পিনি এইখিনি কাম কৰাৰ আগতে 10 বাৰ ভাবিব। মানুহৰ মগজুটোৱে কেতিয়া অপৰাধ কৰিবলৈ বিচাৰে গম পায়নে? যেতিয়া তাৰ শাস্তিৰ ভয় নাথাকে। শাস্তিৰ ভয়ৰ পৰা যেতিয়া আঁতৰি যায়, ওপৰত উঠি যায়, তেতিয়াহে এই অপৰাধ কৰিবলৈ সাহস কৰে। নহ'লে যদি শাস্তি কেনেকুৱা ধৰণৰ হ'ব আগতে গম পায় নহয়, যিকোনো মানুহে অপৰাধবোধ নকৰে। কিয়নো মই যদি পিটন খোৱাৰ যদি আমুক জেগাত পিটন খোৱাৰ ভয় থাকে নহয়, তাত গৈ মই চিঞৰ এটা মৰাৰ আগতে 10 বাৰ ভাবিম। গতিকে সেই তাৰ পৰৱৰ্তী সময়ত কি শাস্তি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, শাস্তিৰ ক্ৰূৰতাটো কেনেকুৱা হ'ব, সেই কথাখিনি দেখুৱাবলৈ দম থাকিব লাগিব। অকল TRPৰ পিছত দৌৰিলে নহ'ব। আমাৰ মিডিয়াই এইখিনি ভাল কাম কৰিব লাগিবই। বাৰু দুখাৰূপ জাকে তাকে কৰিলোঁ, বহুত কিবা কিবি ক'লোঁ, কিন্তু এতিয়া সমাধানৰ কথালৈ আহোঁ। সমাধান কৰিবলৈ হ'লে কি কৰিব লাগিব গম পায়নে? যিকোনো দেশ এখন গঢ়াৰ আগতে যে ঘৰখন ঠিক কৰিব লাগিব, দেশৰ সমস্যা ঠিক কৰাৰ আগতে ঘৰখন ঠিক কৰিব লাগিব। গতিকে ঘৰখনতে এইবিলাক কথা বতৰা আমি আলোচনা কৰিব লাগিব। এটা শিশু জন্মতে তাক নৈতিকতা শিক্ষা দিব লাগিব, নাৰীক সন্মান কৰিব শিকাব লাগিব। নাৰী যে কোনো পণ্য নহয়, এই কথাখিনি ঘৰতে মাক বাপেকে নিজৰ সন্তানক শিকাব লাগিব, যাতে কাষৰ ঘৰৰ মহিলাগৰাকী, কাষৰ ঘৰৰ ছোৱালীজনী যে কোনো এটা দুৰ্বল প্ৰাণী নহয়, আমাৰ দৰে তেজমঙৰ এটা শক্তিশালী প্ৰাণী, আৰু তাৰো জীয়াই থকা সমান অধিকাৰ আছে, আৰু তেওঁৰ অবিহনে যে সমাজখন নচলিব, এই কথাটো আমি সৰুতে সন্তানক শিকাব লাগিব। আমি কেৱল মাত্ৰ মিছা ভেম, মিছা অহংকাৰ, মিছা যশ, মিছা ধন সম্পত্তিৰ পিছত দৌৰি পিনি জীয়াই থাকিব গ'লে সমাজত এইখিনি ঘটনা আমি দেখিয়ে থাকিম। গতিকে এইখিনিৰ পৰা আঁতৰি আহি আমি নিজৰ সন্তানক সুনাগৰিক কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। অকল সন্তানৰ কেৰিয়াৰ বনালেই নহ'ব, সন্তানক এজন ভাল মানুহ বনাব লাগিব, জন্তুৰ পৰা মানুহ বনাব লাগিব। আৰু এনেকুৱা ধৰণৰ সামাজিক ব্যাধিবিলাকৰ পৰা আঁতৰি থাকিবলৈ হ'লে আইন ব্যৱস্থাটো আমাৰ ফাষ্ট কৰিব লাগিব, সোনকাল কৰিব লাগিব, এই ক্ষিপ্ৰ গতিৰ কৰিব লাগিব। লাহেমীয়া গতিৰে যদি আমি আইন ব্যৱস্থাখিনি বা শাস্তিৰ দিশে লেহেমীয়া গতিৰে আগবাঢ়োঁ, তেতিয়া কি হয়, অপৰাধীয়ে সাহস পায়, আমুকটো কৰি দিম, হৈ যাব, ইয়াৰ পিছত বহুত দিন লাগিব। কাৰণ এতিয়া যি দুজন অপৰাধীবিলাকৰ নাম মই লোৱা নাই, তেখেতসকলৰ নাম লৈ মই ফেমাছ কৰিব চেষ্টা কৰা নাই, কিন্তু এইকেইটা দেখিলে চুট উঠি আছে। সেইসকলৰ নিচিনা ব্যক্তিবোৰ তাৰ বয়স কিমান হৈছে গম পায়নে? এটা ভৰি হয়তো কবৰত সোমাই আছে, 50 ঊৰ্ধৰ হ'ব চাগে এজন, আৰু এজনৰ অকণমান কম হ'ব তাতকৈ বয়স। তেওঁলোকে এই কামটো কৰিছে। তেওঁলোকৰ ব্যক্তি জীয়াই থাকিবলৈ কেইদিন আছে, কিন্তু তেওঁলোকে আচলতে কি হৈছে এইটো ভাবি লৈছে যে মই এইটো কাণ্ডটো কৰিয়ে লওঁচোন, কাৰণ জীয়াইনো কেইদিন থাকিম, আৰু আইনে শাস্তি দিয়ালৈকে মোৰ হয়তো মৃত্যুৱে হৈ যাব, গতিকে শাস্তিৰ ভয় নাই, সেইটো কাৰণে এইবিলাক কৰিব পাৰিছে। যদি লগালগ ঘটনাৰ পিছতে হেৰি হৈ যায়, শাস্তি পাবলৈ সক্ষম হৈ যায়, তেনেকুৱা স্থলত কি হ'ব গম পায়নে? অপৰাধখিনি নহ'ব বুলি আশা এটা কৰিব পাৰি। ইয়াৰ উপৰি স্কুল কলেজসমূহৰ পৰা এই বিষয়বিলাকত সজাগ সচেতন কৰিব লাগিব। পাঠ্যক্ৰমত আমি এইবিলাক দিশ অন্তৰ্ভুক্ত কৰিব লাগিব, অন্যথা ইয়াৰ কোনো গত্যন্তৰ নাই। কাৰণ এইবিলাক যদি আমি সৰুৰ পৰাই নিশিকাওঁ নহয়, ভৱিষ্যতে সমাজখন কেতিয়াও আমি ঠিক কৰিব নোৱাৰোঁ। আৰু পাঠ্যক্ৰমত শিকালেহে শিশুৱে আচলতে সৰুতে শিকা কথাবিলাকে পৰৱৰ্তী সময়ত তেখেতসকলেও মানে সামাজিক জীৱনত ক্ৰিয়া কৰে। গতিকে এইখিনি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু নাৰীৰ বন্দনা, আচলতে নাৰীক মানে কেনেকুৱা ধৰণে আমি ৰাখিব লাগিব, নাৰী কি,
নাৰীৰ বিষয়ে। আৰু আমি যে কৈ থাকোঁ যে এইটো ছোৱালী মানুহৰ কাম, এইটো ল'ৰা মানুহৰ কাম, ছোৱালী মানুহ দুৰ্বল, এনেকুৱা এটা মেছেজ যে আমি ল'ৰাবিলাকৰ মূৰত ভৰাই দিওঁ, এই বস্তুটো নাইকিয়া কৰিবৰ হ'ল। আমি ক'ব লাগিব যে এইটো ছোৱালীয়ে পিন্ধা কাপোৰ, কিন্তু এইটোকো সন্মান কৰিব লাগিব। বা এইটো ছোৱালীয়ে কৰা কাম, কিন্তু কৰিবলৈ বহুত টান, অকল ছোৱালীহে পাৰে, সেইবাবেহে ল'ৰাবিলাকে নকৰে। এনেকুৱা ধৰণৰ মেছেজ দিব লাগিব যাতে ছোৱালীৰ প্ৰতিও ল'ৰা এজনৰ বা পুৰুষ সন্তানটোৰ এটা ভক্তিভাৱ মনত আগৰ পৰাই থাকে। ইয়াৰোপৰিও সুৰক্ষাৰ ব্যৱস্থাটো আৰু উন্নত কৰিব লাগিব। সামাজিক পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগিব, বিশেষকৈ স্কুললৈ যোৱা বাট পথসমূহ আৰু নিৰ্জন বাট পথসমূহত চৰকাৰে ক্ষীপ্ৰতাৰে CCTV কেমেৰাৰ ব্যৱস্থা কৰিব লাগে। CCTV কেমেৰা যদি ব্যৱস্থা নকৰে অপৰাধীয়ে সুবিধা পাবই। এতিয়া বহুতেই ক'ব যে CCTV কেমেৰা ভিতৰ অঞ্চলত কেনেকৈ লগাবই লাগিব, আৰু য'ত লগাব নোৱাৰে ত'ত প্ৰহৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ কেলৈ আমি একোটা মানৱ সম্পদ, আৰু মানৱ সম্পদৰ সন্মান এনেদৰে ভূলুণ্ঠিত হোৱাটো কোনো নাগৰিকে নিবিচাৰে। চৰকাৰে এই কথাটো প্ৰথমতে জানিব লাগিব, আৰু কোনো ধনবল, ৰাজনৈতিক বলৰ প্ৰভাৱত তেখেতসকলে শাস্তিৰ পৰা যে হাৰি নাযায়, এই কথাটো নিশ্চিত কৰিব লাগিব শাসক গোষ্ঠীয়ে। আৰু যদি ইয়াকে নকৰে তেখেতসকলে মোৰ মতে ৰেজিগনেশ্যন দি পিনি তললৈ গুচি আহিব লাগে, এৰি দিব লাগে বেলেগক যদি কৰিব নোৱাৰে। ইমান পৰে আলোচনা কৰা কাৰক আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰাৰ পিছত মোৰ মনলৈ অহা কেইটামান কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, এনেকুৱা ধৰণৰ নাৰকীয় ঘটনা হ'লে গোটেই অসমীয়া সমাজখন, মই অসমৰ প্ৰেক্ষাপটত যিহেতু কৈ আছোঁ, গোটেই অসমীয়া সমাজখন এক হ'ব লাগিব। আজি বড়ো জনগোষ্ঠীৰ যদি সন্তান এগৰাকীৰ যদি তেনেকুৱা হৈছে, বড়ো, কাৰ্বি, মিচিং, চাহ জনগোষ্ঠী বা আদিবাসী বা সকলো ধৰণৰ জনগোষ্ঠী একগোট হৈ পিনি প্ৰশাসন যন্ত্ৰক আমি হেঁচা দিব লাগিব। সকলোৱে প্ৰতিবাদ কৰিব লাগিব যেতিয়ালৈকে অপৰাধীয়ে শাস্তি নাপায়। আৰু পৰৱৰ্তী সময়ত যদি আন কোনোবা জনগোষ্ঠীত হৈছে, বাকী সকলেও সেই প্ৰেছাৰ দিব লাগিব চৰকাৰক। আমি এক হৈ থাকিব লাগিব। এক নহ'লে বিদেশীয়ে আহি পিনি আমাৰ সন্তানক এনেদৰে ধ্বংসৰ পথলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰিব। কিয়নো তেখেতসকলে গমেই পায় যে এওঁলোক এক নহয়, এওঁলোক নিজৰ মাজতে ভাগ হৈ আছে। কাৰণেই আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা ঘটনাবিলাক বাহিৰৰ পৰা অহা মানুহে কৰিছে। কাৰণ এই ঘটনাবিলাক কৰাৰ 80% মানুহ বাহিৰৰ, আৰু তেখেতসকলে বাহিৰা চিন্তাধাৰাৰ মানুহ। মই বাহিৰা চিন্তাধাৰা বুলি কেলৈ কৈছোঁ, শংকৰদেৱ, মাধৱদেৱৰ জন্মভূমিত যদি জন্মগ্ৰহণ কৰি তেওঁলোকৰ আদৰ্শৰে যদি তেখেতসকলে চিন্তাধাৰাৰে যদি আগবাঢ়িলেহেঁতেন, এইবিলাক ঘটনা কেতিয়াও নঘটে। কিয়নো তেনেকুৱা বহল মানসিকতা আমাৰ গুৰু দুজনাৰ আদৰ্শত আছিলে। আৰু এটা কথা গম পায়নে, অপৰাধীয়ে অপৰাধ কৰিলে তেখেত জেললৈ গ'ল, কিন্তু এই ক্ষেত্ৰত আমি অলপ ঢিলা দি দিওঁ। ইয়াত ঢিলা দিব নালাগে। কি কৰিব লাগে গম পায়নে, অপৰাধীৰ পৰিয়ালত কোন আছে, কাৰণ তেখেতে অলৰেডি এটা পৰিয়াল ধ্বংস কৰি দিলে। গতিকে তেখেতৰ পৰিয়ালত কোন আছে, তেখেতসকলক সামাজিকভাৱে বৰ্জন কৰিব লাগে। তেখেতসকলক নিত্যৰ প্ৰয়োজনীয় সামগ্ৰী দোকানীয়ে দিব নালাগে। তেখেতসকলক সামাজিকভাৱে বৰ্জন কৰাৰ উপৰি স্কুল, কলেজ এইখিনি সুবিধাৰ পৰা অলপ সময়ৰ কাৰণে হ'লেও আঁতৰাই ৰাখিব লাগে। তেতিয়া কি হ'ব গম পায়, তেতিয়া শিকিব। এটা পৰিয়ালৰ দুৰ্দশা দেখি বাকী পৰিয়ালে কেতিয়াও চেষ্টা নকৰিব এইটো কৰিবলৈ, কাৰণ মই কৰি দিলে মোৰ ফেমিলি বৰবাদ হৈ যাব। সেই কথাটো অপৰাধীৰ মাইণ্ডত সোমাই থাকিব, আৰু এই কথাখিনি আমি কৰিবই লাগিব। কিন্তু নকৰিলে কেতিয়া আকৌ আমি পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ কন্যা সন্তানৰ অৱস্থা এনেকুৱা বেয়া হোৱা দেখিবলৈ পায়ে থাকিম। গতিকে আমি অপৰাধী যিমানখিনি এতিয়ালৈকে হৈ গ'ল, তেখেতসকলেতো শাস্তি পাবই লাগিব। আৰু আজিৰ পৰা আমি এনেকুৱা এটা পণ লওঁ যাতে অপৰাধী সমাজত জন্মই হ'ব নোৱাৰে, আৰু জন্ম হ'লে তাক পুলিতে মোহাৰি পেলাব লাগিব। আৰু সামাজিকভাৱে নাৰীক অপমান কৰাৰ পৰা এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা যদি য'তেই দেখে ত'তেই মাত মাতিব, কোনো উৎসাহিত হৈ হাত চাপৰি নবজাব। মই পুৰুষসকলক কৈ আছোঁ, আৰু মহিলাসকলেও নিজৰ সন্তানক নিজৰ ছেফটিৰ দিশসমূহ বুজাব লাগিব। আৰু কেনেকুৱা ধৰণৰ মানুহক কেনেকৈ চিনি পাব লাগিব, অপৰাধীক কেনেকৈ দূৰৰ পৰাই বুজি পাব লাগে, সেইখিনি মাকেহে নিজৰ সন্তানক ভালকৈ শিকাব পাৰিব। গতিকে মাকসকলেও এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৰু ইয়াৰ লগতে আমি কি কৰিব লাগিব গম পায়নে, আমি কন্যা সন্তানেই হওক বা ল'ৰা সন্তানেই হওক, তেখেতসকলক সমৰ কলাৰ শিক্ষা দিব লাগিব নিজৰ ছেফটিৰ কাৰণে। এইটো চবতকৈ ইম্পৰ্টেণ্ট। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে মোৰ মতামতৰ লগত একমত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্ৰফাইলটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আজিলৈ বিদায় মাগিলোঁ, পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।